কিমানটা ভুললৈকে এজন মানুহক আপুনি ক্ষমা কৰিব? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, এদিন আপুনি অসহ্য হৈ যাব। কিন্তু কৃষ্ণলৈ চাওকচোন, এটা দুটা নহয়, 100টা ভুললৈকে ক্ষমা কৰিছিল শিশুপালক। ভাবিলে আচৰিত নালাগেনে? এটা দুটা কৰি তেওঁ 100টা ভুল কৰালৈকে ক্ষমা কৰিয়ে থাকিল। কিন্তু কৃষ্ণ ইমানখিনি সহ্য কিয় কৰিলে যে 100টা ভুল কৰিব লগালৈকে তেওঁ ৰৈ থাকিলে, সহ্য কৰিয়ে থাকিলে? কি এনেকুৱা বাধ্যবাধকতা আহিলে যে কৃষ্ণই শিশুপালক 100টা ভুললৈকে ৰখি থাকিবলগীয়া হ'ল? 101টা ভুলতে তেওঁক শিৰচ্ছেদ কৰিছে বা মৃত্যুদণ্ড দিছিলে। এইটোক লৈ আছে এটা সুন্দৰ কাহিনী। প্ৰকৃততে শিশুপাল আৰু কৃষ্ণৰ সম্পৰ্ক কিন্তু একেবাৰে ঘৰুৱা আছিল। এক প্ৰকাৰ তেওঁলোক ককাই ভাই আছিল। শিশুপালৰ দেউতাক দমঘোষ চেদি ৰাজ্যৰ ৰজা আছিল আৰু তেওঁৰ পত্নী আছিল শ্ৰুতসভা। এই শ্ৰুতসভা হ'ল কৃষ্ণৰ দেউতাক বসুদেৱৰ ভনীয়েক, অৰ্থাৎ কৃষ্ণৰ পেহীয়েক হয়। গতিকে কৃষ্ণৰ পেহীয়েকৰ ল'ৰা হৈছে শিশুপাল, এক প্ৰকাৰ ককাই ভাই বুলি ক'ব লাগিব। যেতিয়া শিশুপালৰ জন্ম হৈছিলে, সেই জন্মৰ সময়তে এটা ডাঙৰ কাহিনী হৈছিলে, যিটো কাহিনীৰ বাবেই কৃষ্ণই 100টা ভুললৈকে ৰৈ থাকিব লগা হৈছিলে। যেতিয়া কৃষ্ণৰ পেহীয়েক সেই শ্ৰুতসভাৰ গৰ্ভত শিশুপালৰ জন্ম হ'ল, জন্ম হওঁতে বৰ আচৰিত ধৰণৰ শিশু এটা আছিলে। তাৰ চকু 3টা, শৰীৰটো একদম ডাঙৰ বিকট আছিলে, ভয় লগা দেখিবলৈ, আৰু মাতটো আছিলে গাধৰ দৰে, আৰু হাত 4খন। মানে এটা বিকট চেহেৰালৈ জন্ম হৈছিলে শিশুপাল। তেতিয়া মাক দেউতাকে ভয় খাইছিলে, কি শিশু জন্ম হ'ল এইটো? জন্মৰ লগে লগে এটা আকাশবাণী আহিল, আৰু আকাশবাণীয়ে ক'লে, এই ল'ৰাটোক লৈ কোনো ভয় খাব নালাগে, কোনো চিন্তা কৰিব নালাগে। এই ল'ৰাটো এজন সুস্থ সবল সুঠাম ল'ৰা হিচাপে পৰিগণিত হ'ব আৰু এজন ভাল ৰজা হ'ব পাৰিব। এই ল'ৰাটোক যিজনে কোলাত তুলি ল'লে, এই 2টা হাত লোপ পাব, এটা চকু লোপ পাব, বা তাৰ যিটো বিকট মাতটো মিহি হৈ যাব, বা তাৰ যিটো দেখিবলৈ যিটো মানে কুৎসিত চেহেৰা, সেই কুৎসিত চেহেৰাটো ভাল হৈ পৰিব। তেওঁৰ হাততেই কিন্তু পিছলৈ মৃত্যু হ'ব। তেতিয়া সকলো আচৰিত হ'ল। তেওঁলোকৰ আচলতে উদ্দেশ্যটো আছিল ল'ৰাটো ভাল হ'ব, হাত 2টা নাইকিয়া হ'ব, চকু এটা নাইকিয়া হ'ব, বিকট মাতটো নাইকিয়া হ'ব, এটা সুঠাম সুস্থ সবল এটা ল'ৰা হ'ব, দেখিবলৈ ভাল লাগিব। সেই বুলি ভাবি বাপেকে সকলোকে মাতি আনিলে। ৰাজ্যৰ সকলো আহিছে, আহি পেলাই ল'ৰাটো সকলোৱে একোলা লৈছে, কিন্তু পৰিৱৰ্তন কাৰো হাতত হোৱা নাই। আৰু একেবাৰে অৱশেষত কৃষ্ণলৈ খবৰ গ'ল, আৰু কৃষ্ণ আহিলে। যেতিয়া কৃষ্ণই আহি শিশুপালক কোলাত তুলি ল'লেহি, তেতিয়া লগে লগে এটা চকু নাইকিয়া হৈ গ'ল, হাত 2খনো নাইকিয়া হৈ গ'ল, আৰু একদম সুস্থ সবল এক ধুনীয়া সুঠাম ল'ৰা এটা হৈ গ'ল। তেতিয়া প্ৰথমতে সকলোৰে ভাল লাগিছিলে, কিন্তু আকাশবাণীৰ মতে এইটো আছিলে যে যোনে কোলাত তুলি লওঁতে এইখিনি পৰিৱৰ্তন হ'ব, তেওঁৰ হাততে তাৰ মৃত্যু হ'ব। শ্ৰুতসভাৰ সেই কথাটো মনত পৰিলে, আৰু মনত পৰি পেলাই তাই ইনাই বিনাই কান্দিবলৈ ধৰিলে, আৰু কৃষ্ণক কাকুতি কৰিবলৈ ধৰিলে যে ল'ৰাটোক জীয়াই থাকিবলৈ দিয়া, তুমি নেমাৰিবা, তুমি একো ক্ষতি নকৰিবা তাৰ। তেতিয়া কৃষ্ণই পেহীয়েকক ক'লে, তুমি চিন্তা নকৰিবা পেহী, মই কথা দিলোঁ আজি মই তাৰ 1টা 2টা নহয় 100টা ভুল মাফ কৰি দিম, আৰু তাক বুজাবা যে সি মোৰ ওচৰত ভুল নকৰে। 100টা ভুল পাৰ হ'লে কিন্তু তাক মই মৃত্যুদণ্ড দিমেই। আৰু শ্ৰুতসভাই সেইটো মানি ল'লে, আৰু সেইবাবেই কৃষ্ণই 1টা 2টা কৰি 100টা ভুললৈকে ক্ষমা কৰিছিলে। আৰু যেতিয়া 100ৰ সীমাৰ পাৰ হ'ল, 101ত ভৰি দিলে, সেই যুধিষ্ঠিৰ ৰাজসভাতেই কৃষ্ণই তাক শিৰচ্ছেদ কৰি বধ কৰিছিলে। এই আছিল আজি ভিডিঅ'টোৰ মূল কথাখিনি। ভিডিঅ'টো কেনে পালে জনাবচোন। আকৌ এটা এনেধৰণৰ নতুন ভিডিঅ' লৈ অহালৈকে আজিলৈ বাই বাই।